মাত্ৰ কেইটামান ক্লিকতে আপুনি পাব চৰকাৰী সাহায্য। ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে আগবঢ়াইছে সাহায্য সামগ্ৰী, সৰঞ্জাম ক্ৰয়, ফিটিংৰ বাবে সাহায্য আঁচনি। এই আঁচনিৰ অধীনত দিব্যাংগজনলৈ তেওঁলোকৰ সবলীকৰণ, পুনৰ সংস্থাপন আৰু স্বতন্ত্ৰ জীৱন যাপনৰ বাবে সাহায্য সামগ্ৰী আৰু সহায়তামূলক সৰঞ্জাম প্ৰদান কৰা হ'ব। এতিয়া প্ৰশ্ন হ'ল, এই আঁচনিৰ হিতাধিকাৰীসকলে ক'ত আবেদন কৰিব? ইয়াৰ বাবে মন্ত্ৰালয়ে আগবঢ়াইছে বিশেষ উপায়। একেবাৰে সহজ, ঘৰতে বহি নিজৰ মোবাইলতে আবেদন জনাব পাৰিব। সাহায্য সামগ্ৰীৰ বাবে সৰল, দ্ৰুত আৰু সহজে আবেদন কৰাৰ বাবে মোবাইল বা কম্পিউটাৰৰ এটা ক্লিকত। ইয়াৰ বাবে আছে অৰ্জুন নামৰ পৰ্টেল। এইটো পৰ্টেলত মাত্ৰ কেইটামান সহজ পদক্ষেপ অনুসৰণ কৰি আবেদন জনাব পাৰিব। আবেদন কৰাৰ পৰ্টেলটো স্ক্ৰীনত দিয়া হৈছে। হিতাধিকাৰীসকলে পঞ্জীয়নত ক্লিক কৰক, ফৰ্ম ফিল আপ কৰক আৰু দাখিল কৰক। আবেদন কৰাৰ পিছত আবেদন নম্বৰ আহিব। এইটো পৰ্টেলত লগ ইন নকৰাকৈয়ে আবেদনৰ স্থিতি পৰীক্ষা কৰিব পাৰিব। প্ৰয়োজনত মাত্ৰ কেইটামান ক্লিকত আপোনাৰ অভিযোগো দাখিল কৰিব পাৰিব। এই বিষয়ে আপোনাৰ যিকোনো প্ৰশ্নৰ উত্তৰ পাবলৈ মন্ত্ৰালয়ে সাজু কৰি ৰাখিছে 1800-599-009 নম্বৰ। এইটো নম্বৰত কল কৰিলে আপোনাৰ মোবাইলৰ পৰা বেলেঞ্চো নাকাটে। আৰু দুটা লেণ্ডলাইন দিয়া আছে। এটা হ'ল 011-243-69027 আৰু আনটো হ'ল 011-243-62127। ইয়াৰ উপৰি যোগাযোগৰ বাবে দুটা মোবাইল নম্বৰো দিয়া হৈছে। এটা হ'ল 9968578428 আৰু আনটো হ'ল 8981303685। যিসকলে ইমেইল কৰিব পাৰে তেওঁলোকৰ বাবে ইমেইল আইডি দিয়া হৈছে। আইডিটো স্ক্ৰীনত দিয়া হৈছে। এতিয়া কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব হ'ব? বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন, এইটো ক্লিক দিব। ফৰ্ম অপেন হৈছে, যিখনত নোটত লিখা আছে ৰেছপন্সিবল পাৰ্চন শুড ফিল দ্য ফৰ্ম। ইয়াতে কথা এটা আছে, যিসকল বিশেষভাৱে সক্ষম তেওঁলোকৰ বহুতে হয়তো মোবাইল চলাব নোৱাৰিব, কোনোবাই দেখা নাপায়। গতিকে সেইসকলক কোনোবা ৰেছপন্সিবল পাৰ্চনহে এইখন ফৰ্ম ফিল আপ কৰি দিব লাগে। মই আহ্বান জনাইছোঁ, যিসকল বিশেষভাৱে সক্ষম লোকৰ ঘৰত তেনেকুৱা কোনো মানুহ নাই যিসকলে ফৰ্মখন ফিল আপ কৰিব পাৰে, গতিকে সমাজৰ উন্নয়নৰ বাবে গঠিত হোৱা NGO সকলে এই দায়িত্ব ল'ব লাগে। নিজৰ নিজৰ অঞ্চলৰ যিসকল বিশেষভাৱে সক্ষম আছে তেওঁলোকৰ পৰা ডাটা লৈ অলপ কষ্ট কৰি তেওঁলোকক সহায় কৰি ফৰ্মখন ফিল আপ কৰি দিব লাগে। অল ফিল্ড মাৰ্ক উইথ এষ্টাৰিক আৰ মেণ্ডেটৰী। এই য'ত ষ্টাৰ চিন দিয়া আছে এইকেইটা মেণ্ডেটৰী। ইয়াত ৰেজিষ্ট্ৰেশ্যনৰ ষ্টেপছত কেইটামান নিৰ্দেশ দিয়া হৈছে, সেইমতে ফ'ল' কৰিলেই হ'ব। ইয়াত চাওক, বেনিফিচিয়াৰী ডিটেইলছ। ফাৰ্ষ্টৰটো মেণ্ডেটৰী নহয়, ছেকেণ্ডটো হ'ল আধাৰ কাৰ্ড নাম্বাৰ, থাৰ্ড হ'ল মোবাইল নাম্বাৰ। ইয়াৰ পিছত কোনটো এজেঞ্চিত ছাবমিট কৰিব। আমাৰ অসমৰ বাবে আছে গুৱাহাটীৰ এইটো তালিকাখনত স্ক্ৰল কৰি গ'লে গুৱাহাটীৰখন চিলেক্ট কৰিব। কম্পজিট ৰিজনেল চেণ্টাৰ, গুৱাহাটী, আছাম, কামৰূপ মেট্ৰপলিটন। এইখন দিলে GMCH কেম্পাছত, তাত আমাৰ গুৱাহাটী মেডিকেল কলেজ কেম্পাছত হোষ্টেল ৰোড বাংগাগড় য'ত আছে তাত যাব আপোনাৰ আবেদনখন। ইয়াত মিষ্টাৰ মিছেছ কোনটো চিলেক্ট কৰিব। ইয়াৰ পিছত বেনিফিচিয়াৰী ফাৰ্ষ্ট নেম দিব, বেনিফিচিয়াৰী মিডিল নেম দিব, বেনিফিচিয়াৰী লাষ্ট নেম দিব, বেনিফিচিয়াৰী ফাদাৰ নেম দিব, বেনিফিচিয়াৰী মাদাৰ নেম দিব। ইয়াত মেল নে ফিমেলটো চিলেক্ট কৰিব। ডেট অফ বাৰ্থ ইয়াত কেলেণ্ডাৰত টাচ কৰি চিলেক্ট কৰিব। এইজ কিমান বছৰ হৈছে এইটো দিব। কেটেগৰী, যিটো কেটেগৰীত আছে SC ST OBC জেনেৰেল যিটো আছে সেইটো চিলেক্ট কৰি দিব। ইয়াৰ পিছত গাঁৱৰ হ'লে ৰুৰেল চিলেক্ট কৰিব, টাউনৰ হ'লে আৰবান চিলেক্ট কৰিব। তহচিল ব্লক, ইয়াত বেনিফিচিয়াৰী ব্লকৰ এড্ৰেছ দিব।
ইয়াত পিনকোড দিব, ইয়াত ষ্টেট সিলেক্ট কৰিব, ইয়াত ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব, ইয়াৰ পিছত অকুপেশ্যন তেওঁ যদিও বিশেষভাৱে সক্ষম হয়তো গভৰ্ণমেণ্ট ছাৰ্ভিচতো হ'ব পাৰে, প্ৰাইভেট ছাৰ্ভিচত চেল্ফ এমপ্লয়মেণ্ট হ'ব পাৰে বা নন এমপ্লয়মেণ্ট বা নাই একেবাৰে বেলেগৰ ওপৰত ডিপেণ্ড। ফেমিলি মান্থলি ইনকাম ইয়াত দিব লাগিব। টাইপ অফ ডিজেবিলিটি তেওঁ কেনেধৰণৰ ডিজেবিলিটি হৈছে, কোনটো হেৰি আছে এটাতকৈ বেছি সিলেক্ট কৰিব পাৰিব। ইয়াত চব মেণ্টেল ইলনেছো আছে, ল ভিজন আছে, মাল্টিপল স্ক্লেৰ'চিছ আছে, হেম'ফিলিয়া আছে, চেৰিব্ৰেল পালচি আছে, ব্লাইণ্ডনেছ, গোটেই যিকেইটা আপোনাৰ ওপৰত এপ্লিকেবল সেইকেইটা চিলেক্ট কৰি ল'ব। পাৰ্চেণ্টেজ অফ ডিজেবিলিটি কিমান পাৰ্চেণ্ট ডিজেবল আছে সেইখিনি দিব লাগিব। আৰু কোনটো বস্তুৰ কাৰণে এপ্লাই কৰিছে সেইটো ইয়াত সিলেক্ট কৰি দিব। ইয়াত বেলেগ বেলেগ কেটেগৰী আছে, গোটেই ইয়াত চাওক সকলোৱে এইবিলাক হয়তো বুজি নাপাব পাৰে, গতিকে কোৱা হৈছে কোনোবা ৰেছপনচিবল পাৰ্চনৰ দ্বাৰা এইখন ফিল আপ হ'ব লাগে। মই আকৌ এবাৰ আহ্বান কৰিছোঁ কোনোবা NGOয়ে যদি সকলোৰে হেল্প কৰে। ইয়াৰ পিছত ডিজেবিলিটি চাৰ্টিফিকেট, এই চাৰ্টিফিকেটখন ইয়াত আপলোড দিব লাগিব, ইয়াত ইনকাম চাৰ্টিফিকেট দিব লাগিব আৰু ইয়াত ফটো দিব লাগিব। ফটো দিয়াৰ পিছত ইয়াত কেপচা টাইপ কৰিব লাগিব, এইটো লিখা আহিছে এইটো, ইয়াত কণ্টিনিউ দিব লাগিব আৰু ইয়াত কনচেণ্ট ক্লিক কৰিব লাগিব যে মই পুৰা টাৰ্মছ এণ্ড কণ্ডিশ্যন মানি লৈছোঁ, কণ্টিনিউ দিব লাগিব। ইয়াৰ পিছত নেক্সট পেজত কি আহিব মই ক'ব নোৱাৰিলোঁ, কাৰণ মোৰ ওচৰত তেনেকুৱা বৰ্তমান কোনো ডিজেবল পাৰ্চনৰ ডিটেইলছ নাই। আপোনালোকে নিশ্চয় যিসকলে জানে ফৰ্ম ফিল আপ কৰা তেওঁলোকে নেক্সট ষ্টেপটো তেওঁলোকে নিজে নিজে ফিল আপ কৰিব পাৰিব। ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব যাতে কোনো বিশেষ সক্ষম লোক চৰকাৰী এই আঁচনিৰ পৰা বঞ্চিত নহয়। ধন্যবাদ।